হেল্ল' গাইজ, কি খবৰ সকলোৰে? আজি দেওবাৰ, তাতে বতৰো ডাৱৰীয়া। সমীৰে যিহেতু বনাই ভাল পায়, ভাবিলোঁ আজি দুপৰীয়াৰ ভাত সাজৰ এটা আভাস সকলোকে দিওঁ। যিহেতু ইউটিউবত সদায় বেলেগৰ ভিডিঅ' চাওঁ, আজি বহুদিনৰ পাছত মোৰো এটা ভিডিঅ' বনাবলৈ মন গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি আমাৰ আহাৰত থাকিব কচু বিলাহীৰ আঞ্জা, তিতাকেৰেলা ভাজি, টেঙাত দিয়া শিঙৰা মাছ, ভজা শিঙৰা মাছ, ঔটেঙা দালি, পুদিনাৰ চাটনি, চজিনা ভজা আৰু মায়ে ঘৰৰ পৰা অনা কণ জলকীয়াৰ আচাৰ। তো আহক আমাৰ দুপৰীয়াৰ সাজ কেনেকৈ বনালোঁ আপোনালোকেও ভিডিঅ'টো উপভোগ কৰক। আমাৰ দুপৰীয়া সাজটো বনাই হৈ গ'ল। আমাৰ অসমীয়াৰ পুৰণি খাদ্যভাস সঁচাই বৰ তৃপ্তিদায়ক আৰু স্বাস্থ্যৰ হয়নে বাৰু? ভাত সাজ সঁচাকৈ খুবেই ভাল হৈছে।